खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' हादोरसायाव उफ्रा बिसायख'थिया खाथिसै बेबायदि समाव बिजेपि दोलोआ गोख्रोङै हाबा मावनायखौ नुनो मोन्दों। बेबायदिनो क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय जानालिगावआव दिनै बिजेपि दोलोनि मोनसे जयनिं हाबाफारि जायो। हादोरसायाव उफ्रा बिसायख'थिया खाथिसै बेबायदि समाव बिजेपि दोलोआ गोख्रोङै हाबा मावनायखौ नुनो मोन्दों। बेबादिनो क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय जानालिगावआव दिनै बिजेपि दोलोनि मोनसे जयनिं हाबाफारि जायो। गसाइगाव महकुमानि 4 नं जमदुवार बिजेपि मण्डलनि बानजायनाय दिनैनि बे जयनिं हाबाफारियाव गाहाय आलासि महरै बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जारी, क'क्राझार जिल्ला बिजेपि दोलोनि आफादगिरि बिभुति बरगयारी, लेङाइ आफादगिरि उइलियाम नार्जारीजों लोगोसे 4 नं जमदुवार बियाबनि टिसिएलसिसिनि चेयारमेन निरद नार्जारी आरो बिजेपि दोलोनि गोबां दैदेनगिरिफोरा बाहागो लायो। मख'जाथावदि गुबुन गुबुन दोलोनि गासै सा 450निबो बांसिन सोद्रोमाफोरा दिनैनि जयनिं हाबाफारिनि गेजेरजों बिजेपि दोलोआव हाबो। गुबुन फारसेथिं दिनैनि जयनिं हाबाफारियाव बाहागो लानानै बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जारीआ ओरैबायदि बुङो। আজি আমাৰ জানালিগাঁও মণ্ডল বিজেপিৰ নেতৃত্বত যিখিনি জয়নিং প্ৰগ্ৰাম হৈছে ইয়াত বড়ো, সান্থালী, ৰাভা আৰু অন্য জনগোষ্ঠীৰ 455 ব্যক্তি ইয়াত জইন কৰি আছে বিজেপিত। আমি নথৈ আনন্দিত হৈছোঁ আৰু আশা কৰি আগন্তুক দিনত আমি একেলগে সকলো জনগোষ্ঠীৰ মানুহে সকলো ধৰ্মৰ মানুহে আমি একেলগে বিজেপিত হাত ধৰি আমি আগবাঢ়ি যাম আৰু উন্নতিৰ পক্ষে কাম কৰি যাম। দেখা গৈছে ৰাইজে আপোনাৰ লগত এতিয়াও বহুত কিবা ছাপৰ্টত আছে। যদি দলে আপোনাক কিবা দিয়ে, অনুমতি দিয়ে, আপুনি এজন MLA হৈ খেলিব নাই গোসাইগাঁও? ৰাইজেতো বিজেপিক ভাল পাই আছে, কাৰণ আজি বিগত দিনবোৰত যি কংগ্ৰেছ দল আছিল, যি কংগ্ৰেছ শাসন চলিছিল, তেতিয়া ৰাইজক তেওঁলোকে যিমানখিনি চাই কাম কৰিব লাগিছিল তেওঁলোকে কাম কৰা নাছিল। তেতিয়াৰ দিনত গৰীবে চৰকাৰৰ পিছে দৌৰি গৈছিল, কিন্তু আজিৰ দিনত আমাৰ যে পৰিৱৰ্তন চৰকাৰ, আমাৰ বিজেপি বা আমাৰ ইউপিপিৰ যে চৰকাৰ, এই চৰকাৰে গৰীবৰ পিছে দৌৰি গৰীবৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গৰীব কিয় হয় তাৰ কাৰণ আমি উলিয়াই পেলাই তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলো ৰাইজে আজি ভাল পাইছে বিজেপিক। আৰু আগন্তুক যে নিৰ্বাচন আমাৰ বাই ইলেকশ্যন হ'ব, ইয়াত আমি কেণ্ডিডেট যাকে নিদিয়ক আমি বিজেপি হিচাপে কাম কৰি যাম। আমি ঐক্যবদ্ধভাৱে কাম কৰি আমি কেণ্ডিডেট জিকাই দিম। মোক দিয়া নিয়ত বেলেগ কথা, এইটো আমাৰ হাইকমাণ্ডৰ কথা। আমি ইয়াত ইউপিপিক দিওঁ বা বিজেপিক দিওঁ, আমি একেলগে কাম কৰি যাম। তাৰ আমাৰ কোনো পাৰ্থক্য নাথাকিব, কাৰণ চৰকাৰ আমাৰ আছে, অলৰেডি আমাৰ চৰকাৰ আছে। ইয়াত BTCতো আছে, অসমতো আছে, দিল্লীতো আছে। গতিকে আমাৰ যি কি নহওক, যি MLA নহওক, এই আমাৰ কাৰণে কাম কৰিব, ৰাইজৰ কাৰণে কাম কৰে। এইটো ব্যক্তি তেনেকুৱা আমি বিচাৰি পেলাই যদি আমাৰ চৰকাৰে দিয়ে আমি নিশ্চয় জিকি যোৱাৰ কাম দেহেকে লাগি কাম কৰি যাম। এইটোকে আমি আজি প্ৰমিছ কৰিছোঁ। সকলোৱে ইয়াত জইন কৰা মানুহবিলাকে প্ৰমিছ কৰিছে, আগন্তুকতে আমি একেলগে কাম কৰি যাম। নিউজ ডেস্ক ইনসাইড এনি বড়ো।